নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? এয়া কি দেখিছেই নহয়, চিনি পাইছে চাগে, জলফাই টেঙা। আমাৰ ঘৰতে গছ আছে। আজি আমাৰ ইয়াত বজাৰ যিহেতু বৃহস্পতিবাৰ, তো তাৰ কাৰণে দেউতাই ক'লে যে কেইটামান জলফাই পাৰি বজাৰলৈ লৈ যাওঁ। যিহেতু আমাৰ কিবা কিবি বস্তু বজাৰলৈ নিয়া যায়, দেউতাই লৈ যায়, গতিকে আজি জলফাই কেইটামান লৈ যাব। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ লাগি আছে। কোনে কোনে জলফাই টেঙা খাই ভাল পায় বাৰু জনাবচোন। ময়ো ভাল পাইছিলোঁ, এতিয়া ইমান ভাল নাপাওঁ। যেতিয়া নিজৰ ঘৰত নাছিলে তেতিয়া খাই ভাল পাইছিলোঁ বেলেগৰ, কিন্তু এতিয়া যেতিয়াৰ পৰা নিজৰ ঘৰতে আছে গতিকে এতিয়া ভাল নোপোৱা হৈছে, এইবোৰ ইণ্টাৰেষ্ট নাই। অকল আচাৰ বনালে খাওঁ। মই এইবোৰ বুটলি খুব ভাল পাওঁ। এইবোৰ এতিয়া ছিঙিব লাগিব, দালিৰ সৈতেও কটা গৈছে, গতিকে এইবোৰ এটা এটাকৈ ছিঙি থ'ব লাগিব। তাৰপিছত দেউতা বজাৰলৈ লৈ যাব আৰু ইমান টোকে টোকে লাগিছে, কিন্তু বজাৰলৈ নিলেই বাৰু দেউতাই এদিন। তো সেইদিনা মই নাছিলোঁ ঘৰত, তো আজি আছোঁ, সেইকাৰণে মই বোলো ভিডিঅ' এটাকে বনাওঁ। তো এয়া ওচৰৰ পৰা লাগে, কিন্তু ওচৰৰখিনি নাই, এতিয়া খতম হ'ল। আৰু আমাৰ গছ আছে, এইডালো এডাল গছ, কিন্তু এইডাল গছত এইবাৰ অকণমানহে লাগিলে। আৰু এডাল আছে ছাইডৰ ফালে, সেইডালত এইবাৰ নালাগিলে এইডাল। বাকী আৰু এতিয়া হৈ গ'ল আমাৰ বজাৰলৈ নিবলৈ ৰেডি। কেনেকুৱা পালে ভিডিঅ'টো জনাব। সকলো ভালে থাকক, কুশলে থাকক, ধন্যবাদ।